নমস্কাৰ, মই হেমন্তই মোৰ ইউটিউব চেনেল অন্যতম হেমন্তলৈ সমূহ বন্ধুবৰ্গ আৰু শুভাকাংক্ষীক স্বাগতম জনালোঁ। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বিলনী আৰু গন্ধকৈবাসী ৰাইজৰ বাবে আজি অতি আনন্দ আৰু গৌৰৱৰ দিন। কিয়নো শ্ৰী শ্ৰী বিলনী নামঘৰে ইতিমধ্যে 100 বছৰ গৰকিছে। সেই উপলক্ষে ৰাইজ একত্ৰিত হৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰ্ষপতি মহোৎসৱ আয়োজন কৰিছে। বৰ্ষপতি মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাসমূহ আয়োজন কৰিছে। সেইবোৰ হ'ল বৰগীত, কৃষ্ণ নৃত্য, দশৱতাৰ নৃত্য, দিহানাম আদি। মই আজি আপোনালোকক তাৰে কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আহকচোন বন্ধুসকল, প্ৰথমতে আমি বৰগীত উপভোগ কৰোঁ।
এইবাৰ বন্ধুসকল কৃষ্ণ নৃত্য উপভোগ কৰোঁ আহক। এইবাৰ বন্ধুসকল এটি সুন্দৰ দশাৱতাৰ নৃত্য উপভোগ কৰোঁ আহক।
সদৌ বন্ধুসকল, আপোনালোকক এটি দিহানাম শুনোৱাব বিচাৰিছোঁ। আহক তেন্তে বন্ধুসকল, আমি দিহানাম উপভোগ কৰোঁ। ভিডিঅ'টো চাই বন্ধুসকলৰ কেনেকুৱা লাগিল জনাব। মোৰ ইউটিউব চেনেল অন্যতম হেমন্ত ছাবস্ক্ৰাইব আৰু একে নামেৰে থকা ফেচবুক পেজটি লাইক কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।